নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ ভিডিঅ'টোৰ টাইটেলটো দেখি আপোনালোকে হয়তো গম পাইছে ভিডিঅ'টো কৰাৰ উদ্দেশ্য কি গতিকে চাওঁ আহকচোন বৰ্তমান অসমৰ পৰিস্থিতি সম্পৰ্কে সকলোৱে জানে প্ৰায়খিনি জিলাই আজি বানৰ কবলত যোৰহাট জিলাৰ প্ৰায়খিনি অঞ্চল আজি বানৰ কবলত গতিকে আমি কেইজনমান বন্ধু বান্ধৱীয়ে মিলি এই বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে আগবাঢ়িছিলোঁ তেওঁলোকৰ পৰিস্থিতি সঁচাকৈ বহুত শোচনীয় গতিকে তেওঁলোকক বেছি নহলেও কমকৈ সহায়ৰ হাত আগবঢ়াইছিলোঁ FB WhatsAppৰ জৰিয়তে আমি বানাক্ৰান্তসকলৰ বাবে সাহায্যৰ কেম্পেইন ষ্টাৰ্ট কৰিছিলোঁ আচলতে ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে যদি কোনোবাই বিচাৰে নিজাববীয়াকৈ এনেকুৱা পদক্ষেপ ল'ব পাৰে আমি প্ৰায় ১৪,০০০ টকা গোটাবলৈ সক্ষম হৈছিলোঁ গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমি নিমাতীৰ ওচৰতে থকা ডাইনী গাঁৱলৈ ৰাওনা হৈছোঁ এয়া হৈছে ফটাদুলৰ সদস্যসকল দুজন আগত বহি আছে দুজন আজি অনুপস্থিত বিশেষ কাৰণত আৰু এটা মন কৰিবলগীয়া কথা খাদ্য সামগ্ৰী দিয়াৰ উপৰিও মহিলা আৰু যুৱতীসকলক চেনিটেৰী নেপকিন প্ৰদান কৰিব লাগে কাৰণ যুৱতীসকলক এই সময়ত চেনিটেৰী নেপকিন অত্যন্ত জৰুৰী গতিকে যিসকলে এই সাহায্য দিব বিচাৰে মহিলাসকল আৰু যুৱতীসকলৰ কাৰণে এই নেপকিন দিয়াৰ ব্যৱস্থা কৰে যেন এয়া আমি ডাইনী গাঁও অভিমুখে ৰাওনা হৈছোঁ আৰু অকণমান সময়ৰ পিছতে আমি ডাইনী গাঁৱত উপস্থিত হ'ম যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন এয়া আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি উপস্থিত হৈছোঁহি এইখনেই হৈছে সেই নিমাতী ঘাট এইটো হয় এইফালে চাওক ভয় লগা ন অঁ ৰাস্তাটা বহুত বেয়া আছে গাড়ী নাযায় আগত বেয়া বহুত বেয়া ৰাস্তাবিলাকে ভাল ৰাস্তাৰ অৱস্থা বাৰুকৈ শোচনীয় নাযাব বৰি ফালে আউটচাইড গাড়ীখন কি হ'ল অথনি মানুহটোৱে কিবা মানে টাউনত এই আমি ডাইনী গাঁৱত আহি উপস্থিত হৈছোঁহি এয়া দেখিবলৈ পাইছে তেওঁলোকৰ ঘৰ বাৰী আজি প্লাবিত গাঁওখনত প্ৰায় ২৬ ঘৰ মানুহ আছে ২৬ ঘৰে আজি বানপানীৰ কবলত গতিকে আমি ২৬ ঘৰ মানুহকে খোৱা বস্তুৰ লগতে চেনিটেৰী নেপকিন প্ৰদান কৰিলোঁ যিহেতু কৰোনাৰ কাৰণে লকডাউন দিয়া হৈছিলে গতিকে আমি যিমান পাৰোঁ তেওঁলোকৰ মুখত এটি হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলোঁ গতিকে আমাক যিসকলে সহায় কৰিলে সকলোকে অশেষ অশেষ ধন্যবাদ আমি ইতিমধ্যে আমাৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য কৈছোঁৱেই যে যদি কোনোবাই বিচাৰে নিজাববীয়াকৈ এনেকুৱা পদক্ষেপ ল'ব পাৰে কাৰণ পানীয়ে জুৰুলা কৰা মানুহবোৰৰ সেই জীয়া ছবিখন অতিকৈ দুখ লগা গতিকে প্ৰতিজন দায়বদ্ধ ব্যক্তিলৈ আমাৰ আহ্বান এনেকুৱা পৰিস্থিতিত এনে লোকসকলক সহায়ৰ হাত আগবঢ়াওক যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত আগবঢ়াবলৈ নাপাহৰিব ধন্যবাদ